তোমালোকে চাই আছা ব্ৰাইট আছাম বন্ধুসকল বৰ্তমান সময়ত আমাৰ এই টেকন'লজিৰ যিখন পৃথিৱী এই পৃথিৱীখনত প্ৰতিদিনে কিবা নহয় কিবা এটা বস্তুৰ আৱিষ্কাৰ হৈ আছে আৰু এই আৱিষ্কাৰবোৰে আমাৰ দৈনন্দিন জীৱনৰ যিবোৰ কাম আছে এই কামবোৰক আৰু বেছি এডভান্স আৰু বেছি সহজ কৰি তুলি আছে বন্ধুসকল তোমালোকেও চাগে কিছুদিনৰ আগতে 3G ব্যৱহাৰ কৰি থকাৰ মনত আছেই চাগে তাৰপিছত জিঅ'ৰ অহাৰ লগে লগে আমি ডাইৰেক্টলি 4G লে কনভাৰ্ট হৈ গ'লো আৰু বৰ্তমান আমি সকলোৱে 4G নেটৱৰ্ক ব্যৱহাৰ কৰি আছো কিন্তু বৰ্তমান সময়ত এই টেকন'লজিৰ ৱৰ্ল্ডখন বা পৃথিৱীৰ বজাৰখনতে নতুন এটা জিৰ সৃষ্টি হৈছে যাক আমি বৰ্তমান 5G নামেৰে জনাজাত আৰু বৰ্তমান সময়ত 5G নামেৰে বহুকেইটা মোবাইলৰ আমাৰ এই মাৰ্কেট বা এই বজাৰখনত আহি পাইছে এতিয়া কথা আহিলে এই 5G 4G কৈ কিমান বেছি এডভান্স বা ই কেনেদৰে কাম কৰিব বা ই 4G কৈ এগুণ দুগুণ তিনিগুণ 10 গুণ কিমান বেছি স্পীড ই আমাক কেনেদৰে আৰু আমাৰ জীৱনত যিবোৰ কাম আছে এই কামবোৰক আৰু বেছি কেনেদৰে এডভান্স বা সহজ কৰি তুলিব আজি আমি এই ভিডিঅ'ত ডিসকাস কৰিম এই 5G কেনেদৰে কাম কৰিব ই 4G কৈ কিমান বেছি এডভান্স বা কিমান বেছি আমাৰ যিবোৰ দৈনন্দিন জীৱনৰ যিবোৰ কামবোৰ আছে এই কামবোৰ কিমান বেছি সহজ কৰি তুলিব তাৰোপৰি ই নিজৰ লগত আৰু বেছি কি এডভান্স ইউনিক টেকন'লজি লৈ আহিব যদি তোমালোকে এই বিষয়ে জানিব বিচাৰা তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থকা এনেধৰণৰ ইণ্টাৰেষ্টিং টপিকৰ বাবে ছাবস্ক্ৰাইব কৰক ব্ৰাইট আছাম চেনেলটো আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি লওক যাতে আমি আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ ফাৰ্ষ্টে পাব পাৰে ভিডিঅ'টোৰ আৰম্ভণিতে আমি এই 5G মেইন ফিচাৰ্ছবোৰকে জানি লওঁ আহা এই 5G মেইন ফিচাৰ্ছবোৰ হৈছে ৱেভছ তাৰোপৰি হৈছে লো লেটেন্সি ৰেট তাৰোপৰি হৈছে ই ফাষ্ট স্পীড এতিয়া আমি জানি লওঁ ৱেভছটো কি হয় বন্ধুসকল এই 5G ব্যৱহাৰ কৰে মিলিমিটাৰ ৱেভছ আৰু ইয়াৰ ৰেঞ্জ অৰ্থাৎ ইয়াৰ যিটো কভাৰেজ এৰিয়া আছে সেইটো হৈছে 300 মিটাৰ অৰ্থাৎ এই 300 মিটাৰৰ যদি আণ্ডাৰত যিমানখিনি মানুহ থাকিব এই মানুহখিনিয়ে হাই স্পীড ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত আহিলে লো লেটেন্সি ৰেট এই শব্দটো চাগে নিশ্চয় তোমালোকৰ অলপমান টান লাগিছে চাগে কিন্তু বুজাই দিলে তোমালোকে অতি সহজে বুজি পাবা সহজ ভাষাত ক'বলৈ গ'লে লো লেটেন্সি ৰেট অৰ্থাৎ ধৰি লোৱা তুমি কাৰোবাৰ এজন মানুহক এটা মেছেজ দিছা আৰু সেই মেছেজটো তোমাৰ পৰা সেই মানুহজনৰ ওচৰলৈ পাবলৈ যিমানখিনি সময় লাগে তাকে কোৱা হয় লো লেটেন্সি ৰেট বৰ্তমান 4G সময়তে এটা মেছেজ আন এজন মানুহলৈ যাবলৈ সময় লাগে 100 মিলি ছেকেণ্ড কিন্তু যেতিয়া এই 5G আমাৰ ইয়াত আহিব তেতিয়া এই সময়টো হৈ পৰিব 1 মিলি ছেকেণ্ড অৰ্থাৎ তোমালোকে ভাবিছো 100 কোড 1 কোড গতে কিমান বেছি স্পীড ইয়াৰ জৰিয়তে আমি পাব পাৰিম পিছৰ বস্তুটো হৈছে ফাষ্ট স্পীড বন্ধুসকল 5G 4G কৈ 100 গুণ বেছি স্পীড আমাক প্ৰভাইড কৰিব পাৰিব যদিহে তুমি কোনো 5G এলেকাত বা কোনো অঞ্চলত থকা য'ত 5G ৰেঞ্জ ঢুকি পায় বা লগ পায় তেনে অঞ্চলত তুমি প্ৰায় 20 GB per second স্পীডত কোনো এখন ফাইল ডাউনলোড বা আপলোড কৰিব পাৰিবা তাৰোপৰি তোমালোকে কোনো লোডিং নোহোৱাকৈ তোমালোকে লাইভ ষ্ট্ৰীম চাব পাৰিবা তাৰোপৰি তোমালোকে যদি লাইভ ষ্ট্ৰীম কৰা তেন্তে আৰামছে কৰিব পাৰিবা তোমালোকে ভাবা যে 5G যদি আমাৰ এই পৃথিৱীত আহে তেনেহ'লে আমাৰ দৈনন্দিন জীৱনৰ যিবোৰ কাম আছে এই কামবোৰ কিমান সহজ কৰি তুলিব বাৰু আমি ইয়াৰ ফিচাৰ্ছবোৰ গম পালো এতিয়া ইয়াৰ বেনিফিটবোৰ কি তাকে জানি লওঁ আহা বন্ধুসকল যদিহে 5G আমাৰ ইণ্ডিয়াত আহে তেন্তে আমি ইয়াক আমাৰ চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ খেতি বাতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ লাইভ ষ্ট্ৰীম দেখাৰ ক্ষেত্ৰত ৰিয়েল টাইমত আমি স্পৰ্ট আদি সকলোবোৰ বস্তুৰ ক্ষেত্ৰত আমি ইয়াক ব্যৱহাৰ কৰিব পাৰিম উদাহৰণস্বৰূপে তোমালোকে চাগে কিছুমান চিকিৎসা আছে যিবোৰ আমাৰ ভাৰতৰ নহয় যাৰ বাবে আমি বেলেগ দেশলৈ বা US আদিলৈ যাব লগা হয় কিন্তু 5G যদিহে আহে তেন্তে আমি কি হ'ব সেই ডক্টৰজন US ত বহি আমাৰ ইণ্ডিয়াতে সেই ৰোগীজনৰ চিকিৎসাৰ কৰিব পাৰিব বিভিন্ন ধৰণৰ ৰবট চিষ্টেমৰ জৰিয়তে তোমালোকে অলপ দিনৰ আগতে বিভিন্ন ধৰণৰ নিউজ চেনেলত দেখিছা চাগে গুৱাহাটীত এনে কিছুমান ৰবট আনিছে যাক ৱাইফাইৰ জৰিয়তে কণ্ট্ৰল কৰি বিভিন্ন ধৰণৰ চিকিৎসা কৰিব পৰা যাব গতিকে তেনে এটা অৱস্থাত US ত এজন ডক্টৰ বহি আমাৰ ইণ্ডিয়াত কোনো এজন পেচেণ্টৰ চিকিৎসা কৰিব পাৰিব গেমিং স্পৰ্ট আদি যিবোৰ লাইভ দেখাৰ যিটো এক্সপিৰিয়েঞ্চ এই এক্সপিৰিয়েঞ্চটো আৰু বেছি ইউনিক আৰু বেছি ইণ্টাৰেষ্টেড হৈ পৰিব আৰু 5G জৰিয়তে লগতে
খেতিয়কবোৰে 5G ৰ জৰিয়তে যথেষ্টখিনি সুবিধাৰে লাভ কৰিব কিয়নো 5G ব্যৱহাৰ কৰি তেওঁলোকে বিভিন্ন ড্ৰোন আদি ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ খেতি-বাতিবোৰৰ ওপৰত চকু ৰাখিব পাৰিব তাৰোপৰি এনে ধৰণৰ বহুতো বস্তু আছে যাৰ জৰিয়তে আমি 5G ব্যৱহাৰ কৰিব পাৰিম আৰু বৰ্তমান সময়ত তোমালোকে নিশ্চয় অটো সেলফ ড্ৰাইভিং কাৰৰ বিষয়ে নিশ্চয় ইন্টাৰনেটত দেখিছা বা শুনিছা এই সেলফ ড্ৰাইভিং কাৰবোৰে 5G ৰ জৰিয়তে ইখনে আনখনৰ লগত কমিউনিকেশ্যন কৰিব পাৰিব যাৰ জৰিয়তে এক্সিডেন্ট হোৱাৰ যিটো ৰেট আছে এই ৰেটিংটো যথেষ্ট পৰিমাণেৰে তললৈ নামি আহিব আৰু গাড়ীবোৰে ইজনে আনখনৰ মাজত কমিউনিকেট কৰি আৰামছে আগবাঢ়িব পাৰিব গতিকে এখন ভাবা যে সেই ফিউচাৰ যিখন ৱৰ্ল্ডখন হ'ব এইখন কিমান বেছি এডভান্স হ'ব আৰু কিমান বেছি ইউনিক হৈ পাৰিব 5G ৰ জৰিয়তে এতিয়া মেইন কুৱেশ্যনটো আহিল এই 5G আমাৰ ভাৰতলৈ আহিব কেতিয়া সঁচাই বিৰাট ইণ্টাৰেষ্টিং কুৱেশ্যন নহয়নে বাৰু তোমালোকক মই জনাবলৈ অতিকে দুখিত যে এই 5G আমাৰ বিভিন্ন ধৰণৰ গাঁৱৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ চহৰলৈ একে সেম এক্সপিৰিয়েঞ্চ অৰ্থাৎ 5G মেইন যিটো 5G সেই এক্সপিৰিয়েঞ্চটো আহিবলৈ কমচে কম 2-3 বছৰ আৰু লাগিব কিয়নো এই 5G আহোঁতে ইয়াৰ সম্পূৰ্ণ ছেটআপ কৰোঁতে যথেষ্টখিনি অসুবিধা আহি পৰিব কিয়নো ফাৰ্ষ্ট প্ৰব্লেমটোৱে হ'ল 5G শ্বৰ্ট ৰেঞ্জ ইয়াকে সম্পূৰ্ণভাৱে ইমপ্লিমেণ্ট অৰ্থাৎ সকলো মানুহ সমানে উপভোগ কৰিবলৈ প্ৰতি 200 বা 150 মিটাৰ আন্তৰেৰে ট্ৰান্সফৰ্মিটাৰ লগাব লাগিব তাৰোপৰি মিলিমিটাৰ যিবোৰ ফ্ৰিকুৱেঞ্চি আছে এই ফ্ৰিকুৱেঞ্চিবোৰ কিনিব লাগিব আৰু কেৱল ট্ৰান্সমিটাৰ বা মিলিমিটাৰে ৱেভি কিনিলে নহ'ব তোমালোকে যিবোৰ ডিভাইচ অৰ্থাৎ মোবাইল ব্যৱহাৰ কৰি আছা এই মোবাইলবোৰৰ হাৰ্ডৱেৰবোৰকো এই 5G নেটৱৰ্ক কেটচ অৰ্থাৎ ধৰিব পৰাকৈ ইয়াৰ হাৰ্ডৱেৰবোৰ চেঞ্জ কৰিব লাগিব গতিকে এইবোৰ কৰোঁতে যথেষ্টখিনি টকাৰ প্ৰয়োজন হৈ পৰিব যাকে বৰ্তমান সময়তে লগতে ইমপ্লিমেণ্ট অৰ্থাৎ লগতে ইয়াকে কাৰ্যকৰী কৰাটো অসুবিধাৰ হৈ পৰিব গতিকে ইয়াকে লাহে লাহে ই আহিব গতিকে বৰ্তমান আমি ইয়াৰ এটা থুলমূল ধাৰণাহেৰে কৰিব পাৰিম যে ই মিনিমাম 2022 আৰু 23ৰ ভিতৰত আহি যাব পাৰে আমাৰ ইণ্ডিয়াটো সম্পূৰ্ণৰূপে অৰ্থাৎ সম্পূৰ্ণ সকলোবোৰ গাঁও অঞ্চলেৰে ইয়াক উপভোগ কৰিব পাৰে গতিকে আজিৰ এই ভিডিঅ'টোত 5G বিষয়ে ইমানেই আছিল তোমালোকে কেনে পালা ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব নাপাহৰিবা আৰু তোমালোকে কি ভাবা 5G বিষয়ে তাৰো এটা মন্তব্য তলত কমেণ্টত জনাব নাপাহৰিবা লগ পাম এনেধৰণৰ আকৌ এটা ইণ্টাৰেষ্টিং ভিডিঅ' সৈতে তেতিয়ালৈকে গুড বাই